তুমি কিয় ইমান অভিমানী? সৰু সৰু কথাতে যাব খোজা আঁতৰি। তুমি মোক ভাল পোৱা ন? সঁচা ভাল পোৱা নে অভিনয় কৰা? যদি অভিনয় কৰা মোৰ ক'ব লগা একো নাই, আৰু যদি তুমি মোক সঁচাই ভাল পোৱা তেন্তে শুনা। ভাল পোৱা কোনো খেল নহয়, এখনৰ পাছত আন এখন খেলি গৈ থকা, আৰু শেষত খেল সামৰি ঘৰ মোৱা হোৱা। সঁচা ভাল পোৱা দুটি মনৰ নিবিড় মিলন, য'ত মৰম, ভাল পোৱা আৰু বিশ্বাসেৰে দুখন হৃদয় বান্ধ খাই থাকে। তুমি ক'ত আছা, মই ক'ত আছোঁ, তুমি কি কৰিছা, মই কি কৰিছোঁ, তাৰ কোনো সন্দেহৰ প্ৰশ্ন নাহে। মাথো মই ভালে আছোঁ, তুমি য'তে আছা কুশলে থাকা। যেতিয়া দুয়ো লগ হ'ম হিয়া উজাৰি কথা ক'ম। কিয় বাৰে বাৰে ক'লেও তুমি নুবুজা? মই যে তোমাৰ, মাথো তোমাৰ। কি প্ৰমাণ লাগে কোৱা? বুকু ফালি দেখুৱাম মোৰ কলিজা? নোৱাৰোঁ ক'ব তোমাক তেনেকুৱা, কাৰণ মই যে নহয় অভিনেতা। অভিমান ভাল লাগে কাষত থাকিলে, দূৰ হ'লে কিন্তু হিয়া জ্বলে। জনা যে নাযায় তুমি অভিমান কৰিছা নে আঁতৰিব খুজিছা। সুখ দুখ হাঁহি কান্দোন মৰম চেনেহ থাকিবইতো লাগিব জীৱনৰ লগত, নহ'লেনো কিহৰ ভাল পোৱা আমাৰ মাজত।